Hello friends, আশা কৰো ভালে আছে। আজি আকৌ আপোনালোকৰ মাজলৈ মই উভতি আহিছো আৰু এটা ভিডিও লৈ। আৰু আজিৰ এই ভিডিওটোত মই বিশেষকৈ আলোচনা কৰিম কৃষি বিভাগৰ ওপৰত। আজি Willowood কেমিকেলছে আগবঢ়োৱা এটা প্ৰডাক্ট, যি প্ৰডাক্টৰ নাম হৈছে Wilbond। আৰু এই Wilbond প্ৰডাক্ট সম্বন্ধে মই আজি বিতংভাৱে আলোচনা কৰিম। তো আপোনালোকে এই প্ৰডাক্টৰ বিষয়ে সম্পূৰ্ণ আলোচনা শুনিবলৈ ভিডিওটো স্কিপ নকৰিব, একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যদি এই চেনেলত আপুনি নতুনকৈ আহিছে, চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো বজাই দিব। তো বলক এতিয়া আমি ভিডিওটো আৰম্ভ কৰোঁ। Wilbond এইটো হৈছে Willowood কেমিকেলছ লিমিটেড কোম্পানীয়ে আগবঢ়োৱা এটা প্ৰডাক্ট, যাৰ নাম হৈছে Wilbond। আৰু এই Wilbond মেডিচিনটোত কি কেমিকেল আছে, বা Wilbond মেডিচিনটো কোনটো ষ্টেজত ব্যৱহাৰ কৰিব পাৰে, কি কাম হ'ব, বা কেনেকুৱাকৈ আপোনালোকে ব্যৱহাৰ কৰিব, সবিশেষ তথ্যখিনি মই এই ভিডিওটোৰ জৰিয়তে আপোনালোকক বুজাই দিম। তো আপোনালোকে ভিডিওটো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। এইটো হৈছে Wilbond। Wilbondত দুটা কেমিকেল, এটা হৈছে 6-ডিঅক্সিটাইপষ্টাৰল এণ্ড কেষ্টষ্টাৰন, তাৰ লগত দুটা আৰু বটানিকেল বেক্টেৰিয়াচাইড আৰু বাইৰেচাইড। তো এই চাৰিটা কেমিকেলৰ সংমিশ্ৰণত Wilbond মেডিচিনটো তৈয়াৰ কৰা হৈছে। আৰু এই Wilbond মেডিচিনটো নেনো টেকনলজিৰ 8th জেনেৰেশ্যন প্ৰডাক্ট বুলি কোৱা হয়। 3 গ্ৰাম ঔষধ এতে আপুনি 15 লিটাৰ পানীত ব্যৱহাৰ কৰিব পাৰিব। এইটো একদম কম পৰিমাণৰ ঔষধ, 3 গ্ৰাম, সেইকাৰণে ইয়াক নেনো টেকনলজি বুলি কোৱা হয়। লগতে এইটো হৈছে 8th জেনেৰেশ্যন প্ৰডাক্ট। এই Wilbond প্ৰডাক্টটো আপোনালোকে কোনটো ষ্টেজত ব্যৱহাৰ কৰিব পাৰিব, বা কিমান দিন পিছত ব্যৱহাৰ কৰিব পাৰিব নেক্সট স্প্ৰে, সেই সময়টো মই আপোনালোকক কৈ দিছো। এই Wilbond মেডিচিনটো আপুনি দুটা সময়ত স্প্ৰে কৰিব পাৰে। যেতিয়া আপোনাৰ গছত ফলৰ বা ফুলৰ সংখ্যা কম দেখা পায়, বা ফল ফুল আহিছে, সেই সময়ত আপোনালোকে এই Wilbond স্প্ৰে কৰিব পাৰে। আৰু কি হ'ব সেইটো মই কৈ দি আছো। আৰু এটা সময়ত আপোনালোকে Wilbond ব্যৱহাৰ কৰিব পাৰে। এইটো হৈছে গুৰুত্বপূৰ্ণ কথা। যেতিয়া আপোনাৰ গছডাল বয়সীয়াল হৈ যায়, অৰ্থাৎ ফল দিব পৰা অৱস্থা নাই, অলপ ফল আহি আছে, বা ফলৰ আকাৰটো ভাল নহয়, কালাৰটো ভাল নহয়, সেই সময়মতে আপোনালোকে Wilbond যদি ব্যৱহাৰ কৰিব পাৰে, আপোনালোকে আকৌ নতুন গছৰ দৰে আপোনালোকে ফল পাব বুলি আশা কৰিব পাৰে। আকৌ যি নতুন গছৰ পৰা আপোনালোকে ফল পাইছিল, সেই বয়সীয়াল গছৰ পৰা আপোনালোকে সেনেকুৱা ধৰণৰ ফল পাব বুলি আপোনালোকে আশা কৰিব পাৰে। আৰু সেইকাৰণে ইয়াক কোৱা হয় যাদু পাত্তা। যদিও ইয়াৰ নাম Wilbond, যিসকল ফাৰ্মাৰে এই Wilbond ব্যৱহাৰ কৰিছে, তেওঁলোকে ইয়াক Wilbond বুলি নকৈ ইয়াক যাদু পাত্তা বা মেজিক পাত্তা বুলি কয়। কাৰণ ইয়াৰ যি দুৰ্দান্ত ৰিজাল্ট, সেইটো একদম যাদুৰ নিচিনা। মানে 24 ঘণ্টাৰ ভিতৰত ৰিজাল্টটো আপোনালোকে ফলো কৰিব পাৰিব। তো Wilbond আপোনালোকে যেতিয়া ফল বা ফুল আহিব, সেই সময়মতে যদি আপোনালোকে স্প্ৰে একবাৰ কৰিব পাৰে, তো নেক্সট স্প্ৰেটো আকৌ মোটামুটি 20 দিনৰ পৰা 25 দিন পিছতহে কৰিব লাগে। কিছুমানে হয়তো ভাবে এই Wilbond ব্যৱহাৰ কৰিছো, গছত ফল ফুল বেছি আহিছে, নেক্সট স্প্ৰেটো এসপ্তাহ পিছত কৰো। এইটো ভুল ধাৰণা। ইয়াৰ এটা সঠিক সময় আছে। সঠিক সময়মতে যদি আপুনি ইয়াক ইউজ কৰিব পাৰে, ইয়াৰ ৰিজাল্টটো আপুনি 100% পাব। আৰু যদি সঠিক সময়মতে সঠিকভাৱে যদি ইউজ কৰিব নোৱাৰে, ইয়াৰ ৰিজাল্ট 100% আপুনি নাপায়। এই কথাটো একদম সঁচা। মই বহুত ফাৰ্মাৰক মই দেখা পাওঁ যে এই মেডিচিনটো তেওঁলোকে কি কৰে, পেকেটটো কাটি কিনে ডাইৰেক্ট ড্ৰামত ঢালি দিয়ে, 1 ড্ৰামত 1 পেকেট বুলি। তো সেইটো নহয়। একচুৱেলি 15 লিটাৰ ড্ৰামত এটা পেকেট দিব পাৰে আপোনালোকে 3 গ্ৰামৰ। তো সেই পেকেটটো প্ৰথমতে কি কৰিব লাগিব, প্ৰথমতে এই পেকেটটো কাটি আপুনি কিবা এক্সট্ৰা এটা কিবা বাতি বা কিবা হেৰিত আপুনি পাত্ৰত বস্তুটো জিকাব লাগিব। জিকাৰ পিছত 5 মিনিট জিকাব লাগিব। 5-10 মিনিট জিকোৱাৰ পিছত এই মেডিচিনটো ভালদৰে মিহলাব লাগিব। মিহলাই তাৰ পিছতহে আপুনি ড্ৰামত দিব লাগিব। তো আপুনি 100% ৰিজাল্ট পাব বুলি মই আশা কৰিছো। আৰু এই মেডিচিনটো আপুনি যে ব্যৱহাৰ কৰিব, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ খেতিত যদি আগতে ফুল সৰা আছিল, ফুল সৰাটো টোটালি বন্ধ হৈ যাব আৰু ফল ফুল বৃদ্ধি পাব। যেতিয়া আপোনাৰ গছত ফল বা ফুলটো সৰা বন্ধ হৈ যাব, আল্টিমেটলি আপোনাৰ ফলনটো বেছি হ'ব। কাৰণ
10টা যদি আপোনাৰ গছত ফুল আছে 5টা পৰি গলে 5টাহে থাকিব তেতিয়া ফলনটো কম বুলি দেখা যায় বা আমি কম বুলি ভাবো আৰু যেতিয়া 10টা ফুলৰ ভিতৰত 8টা ফুল বা 10টা ফুলে ৰৈ যাব বা থাকি যাব তেতিয়া কি হয় সেই ফলনটো বেছি দেখা যায় যে গছত বহুত ফল আছে এটো আমাৰ একচুয়ালি ধাৰণাটো ভুল যে ফলনটো বেছি হয় মানে কি হেতু ফুলৰ পৰা ফুলটো যেতিয়া সৰি না যাব আলটিমেটলি ফলনটো বেছি হ'ব তো এইটোৱে হৈছে উইলবন্ডৰ জাদু আৰু উইলবন্ডটো যেতিয়া আপুনি গছৰ পৰা একবাৰ বা দুবাৰ বা তিনিবাৰ ফলটো উঠাইছে এতিয়ালৈকে উইলবন্ড ব্যৱহাৰ কৰা নাই তেতিয়া আপুনি আকৌ উইলবন্ডটো ব্যৱহাৰ কৰিব পাৰে যে এবাৰ দুবাৰ ফল উঠোৱাৰ পিছত কি হয় তেতিয়া আপোনালোকৰ খেতিত ফল বা ফুলৰ সংখ্যাটো কমি আহে কাৰণ গছটো অলপ দুৰ্বল হৈ যায় তেতিয়া আপুনি যদি উইলবন্ড ব্যৱহাৰ কৰিব পাৰে আকৌ গছটো নতুনত্বলৈ পৰিৱৰ্তন হ'ব বা নতুন প্ৰজন্মৰ দৰে আকৌ মানে গছটোক যৌৱনতাটো ঘূৰাই দিয়ে এই ঔষধটো মানে গছটোক কি কৰে গৰম কৰি দিয়ে গছটোৰ তলৰ পৰা যি খাদ্য আছে সেই সকলোখিনি খাদ্য শোষণ কৰাৰ শক্তি যোগাই দিয়ে উইলবন্ডে উইলবন্ড ব্যৱহাৰ কৰাৰ পিছত গছটোৱে খাদ্য সংগ্ৰহণ কৰাৰ যি শক্তি সেই শক্তিটো বৃদ্ধি হয় তো সেই কাৰণে মই কৈছো আপোনালোকে উইলবন্ডটো ব্যৱহাৰ কৰক যদি বয়সীয়াল গছ আছে আপোনাৰ আপুনি উইলবন্ড ব্যৱহাৰ কৰিব পাৰে আৰু উইলবন্ডৰ যাদু আপুনি চাব পাৰে তো এনেদৰে উইলবন্ডটো ব্যৱহাৰ কৰি থাকিলে আপুনি যদি আপোনাৰ গছত দুবাৰ বা তিনিবাৰতকৈ অধিক আপুনি উইলবন্ড ব্যৱহাৰ কৰে তেতিয়া হলে ক্ষতি হ'ব পাৰে তো সেই কাৰণে মই কৈছো উইলবন্ড এবাৰ ব্যৱহাৰ কৰা 20 পৰা 25 দিন পিছতহে আপুনি আৰু এবাৰ ব্যৱহাৰ কৰক আৰু উইলবন্ড যিজন ফাৰ্মাৰে এবাৰ উইলবন্ড ব্যৱহাৰ কৰিছে সেইজন ফাৰ্মাৰে উইলবন্ডৰ নাম জীৱনত পাহৰিব নোৱাৰে মই এটো আশাবাদী উইলবন্ড ব্যৱহাৰ কৰিলে আমাৰ যি ফল হ'ব এই ফলৰ আকাৰটো সমান আকৃতিত হ'ব গছত যিকেইটা ফল থাকিব গোটেইকেইটা সমান আকৃতিৰ হ'ব আৰু ফলৰ যি গ্লেজ থাকিব গ্লেজটো একদম সুন্দৰ মানে সৌন্দৰ্যতা গ্লেজ আহিব আৰু কোনো ধৰণৰ মানে স্পট নাথাকে মালত একদম চিকচিকিয়া মাল থাকিব তো এনেকুৱা ধৰণৰ ফল যেতিয়া আপুনি বজাৰত লৈ যাব আলটিমেটলি আপুনি বজাৰ মূল্য বেলেগ ফলতকৈ বেছি পাব তো সেই কাৰণেও উইলবন্ড আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু বজাৰ মূল্য বেছি পাওক আপোনালোকৰ লাভৱান হওক তো মই আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো